ডিয়াৰ ষ্টুডেণ্ট, আজি আমি 5 নম্বৰৰ বাকি থকা প্ৰশ্নকেইটা আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নত দিয়া আছে কি আমি কি কৰিব লাগে, sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus 10a plus cot a অর্থাৎ লেফট হ্যান্ড সাইডত যিখিনি মান দিয়া আছে এই মানটোৰ পৰা আমি ক্যালকুলেশন কৰি রাইট হ্যান্ড সাইডৰ মানটো নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ লেফট হ্যান্ড সাইডত এইখিনি দিয়া আছে, এইখিনিৰ পৰা আমি কি কৰিম, আমি বনাব লাগিব 7 plus 10a plus cot a। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো সমাধান কৰাৰ আগতে আমি এই প্ৰশ্নটোত সন্মুখীন হ'ব লগা যি কেইটা নিয়ম আমি পাম সমাধান কৰোঁতে, সেই নিয়মখিনি এই সূত্ৰখিনি প্ৰথমে আমি জানি লওঁ। তো এইটোৰ কাৰণে আমি কি কি জানিব লাগে, নাম্বার 1 এইটো কি দিয়া আছে a, এখানে যদি a বুলি ধৰো প্লাস b হোল স্কয়ার অর্থাৎ a plus b হোল স্কয়ার, অর্থাৎ আমি জানিব লাগিব a plus b হোল স্কয়াৰৰ সূত্র, এই সূত্ৰৰ মতে আমি পাম a স্কয়ার plus twice ab plus b স্কয়ার। 2 নম্বৰত আমি কি পাম, 2 নম্বৰত আমি পাম sin স্কয়ার a plus cos স্কয়ার a equal to মান 1 হয়, অর্থাৎ আমি 1 নম্বৰত এটো পাম a plus b whole square equal to a square plus twice ab plus b square। 2 নম্বৰত আমি পাম sin square a plus cos square a equal to 1, অর্থাৎ যত আমি sin square a plus cos square a পাম সেইখিনিৰ পৰিৱৰ্তে আমি কি বহাই দিম, আমি বহাই দিম 1। তাৰ পিছত আমি জানিব লাগিব sin a into cosec a equal to 1। মাই ডিয়াৰ ষ্টুডেণ্ট, এই সূত্ৰখিনি তোমালোকক মই প্ৰথমে আগতে চিত্ৰৰ সহায়ত বুজাই দিছোঁ, মনত ৰাখিম কেনেকৈ সেইখিনিও দেখাই দিছোঁ। তোমালোকে সেই সূত্ৰখিনি মনত কৰিবা, কাৰণ এইটো নহ'লে তোমাৰ সূত্ৰৰ প্ৰয়োজন যথেষ্ট। আমি সূত্ৰৰ সহায়তহে সমাধানবিলাক কৰিব পাৰোঁ। এতিয়া আমি ইয়াত চাম এটা অনুপাত, এইটো অনুপাতৰ এইটো হ'ল বিপৰীত অনুপাত, অৰ্থাৎ এটা অনুপাত আৰু তাৰ গুণফলৰ সমষ্টি, গুণফল সমান সমান কি হয় 1 হয়, এইখিনি আমি জানিম। তেনেহ'লে এইটোৰ পৰা আৰু এটা আমি পাম, যদি আমি কওঁ যে cos a, cosৰ বিপৰীত হ'ল sec a, তেনেহ'লে cos a আৰু sec a পূৰণ কৰিলে আমি কিমান বহাই দিব পাৰোঁ, মানটো হ'ব 1। 4 নম্বৰত আমি জানিম, যদি আমাক এইখিনি আমি সূত্ৰ পাইছিলোঁ যে cosec square a equal to 1 plus cot square a। 5 নম্বৰৰ সূত্ৰ আমি পাইছিলোঁ মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে চাই ল'বা sec square a equal to 1 plus tan square a। তো এইখিনি সূত্ৰ আমি কি কৰিব লাগিব, এইটো সমাধান কৰোঁতে এপ্লাই কৰিব লাগিব। আহা আমি কেনেদৰে এপ্লাই কৰোঁ, এই সূত্ৰসমূহ ক'ত কেনেকৈ এপ্লাই হয় আমি এপ্লাই কৰি চাম। এতিয়া এইটো প্ৰশ্নটোৰ ওচৰত লৈ আহিছোঁ, প্ৰশ্নটোৰ ফালে গৈছোঁ। প্ৰশ্নটো হ'ল sin a plus cos square a plus cos a plus sec square a। লেফট হ্যান্ড সাইড আমি লম, লেফট হ্যান্ড সাইড যদি আমি লওঁ, লেফট হ্যান্ড সাইডত কি আছে, লেফট হ্যান্ড সাইডত আছে sin a plus cos a cosec a whole square plus ইয়াত আছে cos a plus sec a whole square। এইখিনি আমি বাওঁফালে যিখিনি আছে সেইখিনি ইয়াত প্ৰথমে লিখি ল'লোঁ। এতিয়া চোৱা, এইখিনি যদি আমি a বুলি ধৰোঁ, এইখিনিক যদি আমি b বুলি ধৰোঁ, মাজত প্লাছ আছে, ওপৰত কি আছে স্কয়াৰ আছে, তেনেহ'লে a হ'ল sin a, a মানে হ'ল sin a, b মানে হ'ল cosec a, অৰ্থাৎ a plus b হোল স্কয়াৰ আছে, তেনেহ'লে সূত্ৰটো কি হ'ল a plus b হোল স্কয়াৰ। এইফালে কি হ'ব
এইখিনিও এ বুলি ধৰিলে প্লাছ এইখিনি যদি বি বুলি ধৰো ওপৰত কি আছে স্কয়াৰ আছে তো প্ৰথম আমাৰ কাম হ'ব আমি a + b হোল স্কয়াৰ সূত্ৰত এইখিনিক ভাঙি লম তো আমি যদি a + b হোল স্কয়াৰৰ সূত্ৰত ভাঙি লওঁ তেনে ক্ষেত্ৰত আমি পাম a স্কয়াৰ অর্থাৎ sin স্কয়ার a প্লাস 2a এ হল sin a এখানে হল a ইনটু b হল cosec a স্কয়ার প্লাস a স্কয়ার প্লাস twice a b প্লাস b স্কয়ার প্লাস b মানে হল cosec তাহলে হবে cosec স্কয়ার এ এখানে আমি ভাঙি দিলো এতিয়া এইখিনি সেম মেথডত একে সূত্ৰৰ সহায়ত আমি এইখিনিও ভাঙিম ইয়াত প্লাস আছে গতিকে প্লাস দি ললো ইয়াত প্লাস থকাৰ কাৰণে ইয়াত প্লাস দি ললো এইখিনি ভাঙিলে cos স্কয়াৰ a প্লাস তাৰ পিছত কি আহিব 2 a হল cos a b হল sec a অর্থাৎ 2a এখানে হল b twice a b plus b square b মানে হল sec square a অর্থাৎ sec a b মানে হল sec a তার উপর স্কয়ার হবে অর্থাৎ b square এইখানে আমি ভাঙি দি এইখানে পালো এতিয়া sin square a এটো যেনেকুৱা আছে হেনেকুৱা আমি লিখিম sin square a লিখিলো এতিয়া মই অলপ আগতে নিয়ম লিখি দিলো যে এটা অনুপাত আৰু তাৰ বিপৰীত অনুপাতৰ গুণফল একেলগে যদি পূৰণ হিচাপে থাকে এটা অনুপাত আৰু তাৰ বিপৰীত অনুপাত তেনহলে তাৰ মানটো কিমান হ'ব তাৰ মানটো হ'ব 1 তেনহলে আমি ইয়াত প্লাস লিখিম 2 এইখিনি মানে হল 1 ইয়াত প্লাস আছে প্লাস কি আছে cosec স্কয়াৰক আমি সেম কৈ একে হিচাপে ৰাখি দিলো প্লাস ইয়াত আছে কি cos স্কয়াৰ ইয়াত আছে cos স্কয়াৰ a প্লাস এফালে কি 2 ইনটু এটা অনুপাত আৰু তাৰ বিপৰীত অনুপাতৰ গুণফল এইখিনি মানে হল 1 অৰ্থাৎ 2 ইনটু 1 প্লাস ইয়াত আছে কি sec স্কয়াৰ এতিয়া আমি নেক্সট লাইনত sin স্কয়াৰৰ লগত কাৰ সম্পৰ্ক আছে cos স্কয়াৰৰ লগত সম্পৰ্ক আছে এই দুটা একেলগে লিখিম যেহেতু sin স্কয়াৰৰ লগত cos স্কয়াৰৰ লগত কি আছে সম্পৰ্ক আছে সূত্র আছে আমি সূত্র পাইছো গতিকে এই দুটাক আমি একেলগে কৰি লিখিম অৰ্থাৎ sin স্কয়াৰ a প্লাস cos স্কয়াৰ a একেলগে লিখি ললো তাৰ পিছত 2 ইনটু 1 তেনহলে প্লাস ইয়াত প্লাস আছে গতিকে প্লাস দিলো ইয়াত কি হ'ব 2 আৰু যদি কোনো খালি সংখ্যা আছে একেলগে লিখি লম ইয়াত কি আছে প্লাস 2 2 ইনটু 2 প্লাস 2 এইখিনি আহি গল খালি সংখ্যাখিনি আহি গল sin আহিল cosec বাকি থাকিল কি cosec থাকিল আৰু sec থাকিল প্লাস ইয়াত প্লাস থকাৰ কাৰণে ইয়াত প্লাস দিলো ইয়াত কি আছে cosec স্কয়াৰ a প্লাস ইয়াত কি আছে sec স্কয়াৰ a ইয়াত কি আছে sec স্কয়াৰ a আছে গতিকে আমি ইয়াত কি লিখিম sec স্কয়াৰ এতিয়া এইখিনি মানে আমি সূত্ৰত অলৰেডি পালো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এখানে মান হল 1 গতিকে এইখিনিৰ পৰিৱৰ্তে আমি কি বহাম 1 বহাম অর্থাৎ 1 প্লাস এই দুটা যোগ করে দিলে কি হবে 4 1 প্লাস 4 প্লাস cosec স্কয়ার a প্লাস sec স্কয়ার a মই আশা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি লৈ তোমালোকে কোনো ধৰণৰ কনফিউজ তোমালোকৰ নাই তোমালোকে বুজি পাইছা 1 প্লাস 4 ইকুয়াল টু 5 এই দুটা প্লাস কৰি দিলে 5 হ'ব ইয়াত প্লাস আছে প্লাস দি দিম এতিয়া cos স্কয়াৰ a আমি সূত্ৰত যদি ভাঙি দিও 1 প্লাস cot স্কয়াৰ তেনহলে cos স্কয়াৰ a এর পরিবর্তে আমি কি লিখিম 1 প্লাস cot স্কয়াৰ a এখানে কার পরিবর্তে আহিল এখানে আহিল cos স্কয়াৰৰ পরিবর্তে প্লাস প্লাস দিল sec স্কয়াৰত আমি সূত্র পাইছিলো sec স্কয়ার ইজ ইকুয়াল টু 1 প্লাস tan স্কয়ার তেনহলে এখানে আমি লিখিম 1 প্লাস tan স্কয়ার
এতিয়া যিখিনি সাংখ্যিক মান আছে সংখ্যাকেইটা একফালে লিখিম অৰ্থাৎ যদি আমি প্লাস কৰি দিওঁ ইয়াত 5 ইয়াত 1 তেনেহ'লে 6 হ'ল ইয়াত আছে 1 তেনেহ'লে 7 হ'ল 7 প্লাস 10 টো আগত লিখিম 10 স্কয়ারে প্লাস cot স্কয়ারে একেটাই হৈ গ'ল এইখিনি আমাক কি কৰিবলৈ দিছিল উলিয়াবলৈ দিছিল আমি এইখিনি উলিয়ালো গতিকে এইখিনি কাৰ মান আছিল রাইট হ্যান্ড সাইডৰ মান আছিল এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এইখিনি আমি প্ৰমাণ কৰিলো মই আশা ৰাখিছো তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কোশ্চেন লৈ আগবাঢ়িম 9 নম্বৰ প্ৰশ্ন দিয়া আছে cosec a minus sin a into sec a minus cos a equal to 1 by 10a plus 40 প্রশ্নটো মই আকৌ এবাৰ কৈছো প্রশ্নটো হল cosec a minus sin a into sec a minus cos এই লেফট হ্যান্ড সাইডৰ যি মান হ'ব রাইট হ্যান্ড সাইডৰ মানটো একে হ'ব এই প্ৰশ্নটো আমি দুয়োফালে প্রমাণ কৰিব লাগিব ইন্টিগ্রেশন দি আছে ইয়াত নিৰ্দেশ কৰি দিছে প্ৰশ্নত যে তুমি কি কৰিব লাগে লেফট হ্যান্ড সাইডৰ যিখিনি মান ওলাব রাইট হ্যান্ড সাইডৰ মানটো তুমি উলিয়াই লৈ তুমি এটো প্ৰমাণ কৰিব লাগিব তো আমি প্ৰথমে কি কৰিম এই প্ৰশ্নটোত আমি কি ক্ষেত্ৰত নিয়ম এপ্লাই কৰিম অৰ্থাৎ এই প্ৰশ্নটো সমাধান কৰোতে আমাৰ কি নিয়মৰ প্ৰয়োজন হ'ব কি সূত্ৰৰ প্ৰয়োজন হ'ব সূত্ৰখিনি প্ৰথমে আমি জানি লম জানো আহা নাম্বার 1 এই সূত্ৰটো সমাধান কৰোতে আমি এইখিনি কৰিব পাৰো যত আমি cosec পাম নাইবা sec পাম এইখিনিৰ পৰিৱৰ্তে 1 by sin a লিখি দিম অৰ্থাৎ cosec a থাকিলে cosec a মানে 1 by sin a এখানে আমি পাই আহিছিল আচ্ছা 2 নম্বৰত আমি কি পাম যদি আমি sec a পাও sec এর পরিবর্তে 1 by cos a টো বহাই দিম আৰু এটা সূত্র আমি জানিম 1 minus sin square a যত পাম এইখিনি ঠাই 1 minus sin square a এর পরিবর্তে আমি কি বহাই দিম cos square a নাইবা 1 minus cos square 1 minus cos square a যত পাম 1 minus cos square এর পরিবর্তে আমি কি বহাই দিম sin square a বহাই দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবিলাক সহজ সূত্ৰ এই সূত্ৰখিনি তোমালোকে বাৰে বাৰে কৰি আছা পাই আহিছা মনত থাকিব মই তথাপি অংকটো সমাধান কৰোতে যাতে পটককে মনত পৰে সেই কাৰণে মই তোমালোকক এইখিনি আকৌ পুনৰাই লিখি দি আছো তো এইখিনি বস্তু আমি জানিলে এই প্ৰশ্নটো আমি সমাধান কৰিম এইখিনি আমি পাইছো এইটোও পাইছো জাস্ট এপ্লাই কোড কেনেকৈ কৰিব লাগে হেইটোহে আমি শিকিম আমি প্ৰথম কাম কৰিম যত কি আছে cosec আছে হেতু sin বনাই লম যত sec আছে তাত কি কৰিম cos বনাই লম নহলে লেফট হ্যান্ড সাইড আমি সমাধানৰ মাজলৈ গৈছো সমাধানত লেফট হ্যান্ড সাইডত আছে cosec a minus sin a into sec a minus cos a এইখিনি হল আমাৰ লেফট হ্যান্ড সাইডত দিয়া আছে তেনেহলে cosecৰ পৰিৱৰ্তে 1 by sin a টো লিখি লম মাইনাস ইয়াত কি আছে sin a এইখিনি ব্ৰেকেটৰ ভিতৰত আছে ব্ৰেকেটৰ ভিতৰত ৰাখিলো ইয়াত আছে secৰ পৰিৱৰ্তে লিখিম 1 by cos a minus ইয়াত যি আছে হেতু ৰাখিলো অৰ্থাৎ ইয়াত sin আছিল sin ৰাখিছো ইয়াত cos আছে ইয়াত cos ৰাখিলো নেক্সট লাইন আছে এইখিনিৰ পৰা আমি কি লম লসাগু লম লসাগুটো কিমান হ'ব আমি যদি লসাগু লও তেনেহলে লসাগু হ'ব sin a ইয়াত কি আছে এটো এটা খালি সংখ্যা ইয়াত একো নাই অৰ্থাৎ তলত কি আছে মনে আমাৰ 1 এটা আছে নহলে 1 এই দুটা মিলি লসাগু হ'ব এই দুটাৰ পূৰণফল অৰ্থাৎ sin a এতিয়া আমি এটো কৰিম ইয়াত sin a আছে ইয়াত sin a লসাগুটো sin a হৈছে গতিকে যদি এইটো সংখ্যাৰ লগত লসাগু সেম থাকে তেনেহলে ওপৰত যেটো থাকে সেই সংখ্যাটো আমি ইয়াত বহাব লাগে
ইয়াত হ'ব তেনেহ'লে 1 ইয়াত মাইনাছ আছে মাইনাছটো আমি দি লওঁ যদি এইটো খালী সংখ্যা তলত একো দিয়া নাই অৰ্থাৎ মনে মনে 1 আছে যদি খালী সংখ্যা হয় তেনেহ'লে ডাইৰেক্ট লসাগু যিটো আছে সেইটোৰ লগত এইটো ডাইৰেক্ট কি হ'ব পূৰণ হ'ব অৰ্থাৎ sin a পূৰণ sin a তেনেহ'লে sin স্কয়াৰ a হ'ব অৰ্থাৎ আমি এই দুটাকে একেলগে কৰি দিলো sin স্কয়াৰ a এইখিনি ব্ৰেকেটৰ ভিতৰত আছে আমি এইখিনি ব্ৰেকেটৰ ভিতৰতে ৰাখিম আকৌ ব্ৰেকেট দিলো এইটো সেম এইটোৰ নিচিনাই হ'ব গতিকে ইয়াত লসাগু হ'ব cos a ইয়াত 1 মাইনাছ cos স্কয়াৰ a নৰ্মাল ছাত্ৰ-ছাত্ৰীসকল অলপ আগতে মই সূত্ৰ লিখি দিছিলোঁ 1 মাইনাছ sin স্কয়াৰ a যদি থাকে এইখিনি ঠাইত আমি কি বহাব পাৰোঁ cos স্কয়াৰ a বহাব পাৰোঁ তেনেহ'লে এইখিনিৰ পৰিৱৰ্তে আমি কি বহাম cos স্কয়াৰ a আৰু তলত কি আছে sin a তলত আমি sin a টো বহাই ললো পূৰণ আছে ব্ৰেকেটত আছে মানে পূৰণ ফল হিচাপে আছে এইফালে কি হ'ব এইখিনিৰ পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ 1 মাইনাছ cos স্কয়াৰ a ইয়াৰ অৰ্থ হ'ল এইখিনি মানে হ'ল sin স্কয়াৰ তেনেহ'লে হ'ব কি sin স্কয়াৰ a ডিভাইডেড বাই cos a ইয়াত কি থাকিব cos a এতিয়া চোৱা নেক্সট লাইন কৰি আমি এইখিনিৰ পৰা নেক্সট লাইন কৰিলে পাম ইয়াত cos স্কয়াৰ a ইয়াৰ অৰ্থ হৈছে cos দুটা আছে অৰ্থাৎ cos a ইনটু cos a তলত কি আছে sin a ইনটু ইয়াত sin স্কয়াৰ a ইয়াত কি আছে sin স্কয়াৰ a আছে sin স্কয়াৰ a ইয়াৰ অৰ্থ হ'ল sin কেইটা আছে sin দুটা পূৰণ হিচাপে আছে তলত আছে কি cos a ইয়াত আছে cos a এতিয়া চোৱা পূৰণ থাকিলে আমি কেনসেল কৰিব পাৰোঁ ইয়াত যি আছে পূৰণ হিচাপে আছে এইটো কেনসেল কৰিব পাৰোঁ sin a sin a ৰে কেনসেল কৰিব পাৰোঁ তেনেহ'লে আমি কি পালোঁ আমি ইয়াত পালোঁ cos a ইনটু ইয়াত আৰু একো নাই ইয়াত আছে কি sin a এই দুটাৰ পৰা আমি কি পাম sin টো যদি আগত লিখো sin a ইনটু cos এখিনি কিহৰ মান পালো আমি লেফট হ্যান্ড সাইডৰ মান পালো এতিয়া আকৌ আমি রাইট হ্যান্ড সাইডৰ মানটো নিৰ্ণয় কৰিম বলা আমি রাইট হ্যান্ড সাইডৰ মানটো নিৰ্ণয় কৰি লওঁ রাইট হ্যান্ড সাইডত কি দিয়া আছে 1 by 10a plus cot a এইখিনিৰ পৰিৱৰ্তে আমি প্ৰথমে কি কৰিম 10ক sin আৰু cosত কনভাৰ্ট কৰিম 10a সমান সমান sin a divided by cos a এইখিনি আমি জানো আৰু কি জানো cot a সমান সমান cos a divided by sin a এই দুটা আমি এপ্লাই কৰিম 10ৰ পৰিৱৰ্তে আমি sin by cos লিখিম আৰু cotৰ পৰিৱৰ্তে cos by sin লিখিম তেনেহ'লে ইয়াত আছে 1 এইখিনি ভালকৈ বুজিবা তেনেহ'লে 10 মানে হ'ল sin a by cos a ইয়াত প্লাস আছে প্লাস দিলো cot হল cos a by sin a এতিয়া আমি লসাগু ললে ইয়াত 1 থাকিব আৰু এইফালে কি থাকিব এই দুটা যেহেতু বেলেগ বেলেগ আছে গতিকে লসাগু হ'ব এই দুটাৰ পূৰণফল অৰ্থাৎ sin a into cos a এইখিনি হল লসাগু এতিয়া ইয়াত কি আছে cos আছে ইয়াতো এই cos খিনি এতিয়া বাদ দিয়া cos খিনি বাদ দিলে কি থাকিব sin থাকিব এই sin এর উপৰটোৰ লগত পূৰণ হ'ব ইয়াত sin আছে এইটো আহি এইখিনিৰ লগত পূৰণ হ'ব গতিকে ইয়াত কি বহিব sin স্কয়াৰ a বুজি পালানে তোমালোকে
ইয়াত আমি কি বহালো সাইন স্কয়াৰ ইয়াত প্লাস আছে প্লাস দিলো এতিয়া এইখানিত চোৱা ইয়াত তলটোত কি আছে সাইন এ আছে গতিকে সাইন এ টো বাদ দিয়া কি আছে কস আছে কসৰ লগত এইটো পূৰণ হ'ব অৰ্থাৎ দুটা কস পূৰণ হ'লে কস স্কয়াৰ এ হয় লাইনত আমি পাম বুজি পাইছা নে তোমালোকে ইয়াত আছে 1 তেনেহলে 1 হ'ব 1 তলত কি থাকিল তলত থাকিল sin স্কয়াৰ a প্লাস cos স্কয়াৰ a sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইয়াৰ মান হল 1 তেনেহলে 1 তলত থাকিল কি এইটুক আমি আগত লিখিছো sin a into cos a মাই ডিয়াৰ ষ্টুডেন্ট যোৱাকালি এটা ভিডিঅ'ত মই ইয়াৰ আগৰ ভিডিঅ'টোত মই কি দিছিলো যদি ওপৰটো খালি সংখ্যা থাকে তেনেহলে তলত দুটা পাৰ্ট আছে তেনেহলে ওপৰটোৰ লগত এইটো পূৰণ হয় পূৰণ হৈ ওপৰত বহে অৰ্থাৎ 1 ইনটু কি হ'ব sin a into cos a আৰু তলত কি থাকিব 1 অৰ্থাৎ আমি এইখিনি লিখিব পাৰো 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয় অৰ্থাৎ sin a into cos a 1 তলত লিখিব নালাগে গতিকে আমাৰ এনসাৰটো হল এইখিনি তেনেহলে লেফট হ্যান্ড সাইডত আমি পাইছিলো sin a into cos a রাইট হ্যান্ড সাইডত কি পালো আমি sin a into cos a গতিকে আমি ক'ব পাৰো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমাৰ হৈ গ'ল অংক 5 10 এই প্ৰশ্নটো মই প্ৰশ্নটো আগতে তোমালোকক লিখি দিছো প্ৰশ্নটো হল 1 plus 10 square a 1 plus 10 square a divided by 1 plus cot square a 1 minus 10 a 1 minus cot a whole square এইখিনিৰ মান 10 square এর সমান অর্থাৎ ইয়াৰ পৰা এইখিনিৰ মান কি হ'ব 10 square এর সমান হ'ব বুলি প্ৰশ্নত কৈছে আৰু এইখিনিৰ মান কি হ'ব এইখিনিৰ অৰ্থাৎ 10 square এর সমান হ'ব তেনেহলে আমি এই প্ৰশ্নটোত এইটো সমাধান কৰিব লাগিব সমাধান কৰি চাব লাগিব 10 square a হয় নে নহয় এইখিনিও সমাধান কৰি চাব লাগিব 10 square a হয় নে নহয় যদি হয় তেতিয়াহে আমি ক'ব পাৰিম লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এই প্ৰশ্নটো সমাধান কৰোতে আমি কি কি নিয়মৰ প্ৰয়োজন হ'ব সন্মুখীন হ'ব লগা হ'ব কি সূত্ৰ আমি জানিব লাগিব এইখিনি মই এতিয়া লিখি দিছো one plus 10 square a এইখিনি মানে কি পাইছিলো sec square a সূত্ৰ আমি পাইছিলো sec square a equal to 1 plus 10 square a 1 plus 10 square a টো আগত আনিছো sec square টো পিছত কৈছে অৰ্থাৎ 1 plus 10 square a equal to sec square a number 2 1 plus cot square a equal to cosec square a এই দুটা সূত্ৰ আমি বাৰে বাৰে পাই আছো গতিকে সূত্ৰ খুব ইম্পৰ্টেন্ট তোমালোকক সূত্ৰৰ কাৰণে মই যি ভিডিও বনাই দিছো এই ভিডিওখন তোমালোকে চাই লবা মনত থাকিব মুখস্থ কৰিব নালাগে মই কৈছো তোমালোকে সূত্ৰখন এপ্লাই কৰা আৰু সূত্ৰখিনি মনত ৰাখিবলৈ চেষ্টা কৰা লেফট হ্যান্ড সাইড মানে হল এইখিনি তেনেহলে 1 plus 10 square a divided by 1 plus cot square a এইখিনি 1 plus 10 square a অলপ আগতে পালো sec square a গতিকে ইয়াত কি হ'ব sec square a এইখিনি 1 plus cot square a এইখিনি কি পালো cosec square a তেনেহলে ইয়াত হ'ব cosec square a এতিয়া এইটো লাইনৰ পৰা এইটো যদি আমি সাইনত ভাঙো cos sec হল 1 by cos square a secৰ পৰিৱৰ্তে এখিনি লিখিব পাৰো 1 by cos square sec square a এর পৰিৱৰ্তে 1 by cos square a আমি লিখিব পাৰো cosec square a এর পৰিৱৰ্তে লিখিব পাৰো 1 by sin square a এতিয়া মই আগৰ ভিডিওত যিখিনি দিছিলো যদি
ওপৰতো দুটা পাৰ্ট থাকে, লব হৰ, এইটো ডিভাইডেড বাই এইটো হৰণ, ওপৰত দুটা লবৰ হৰ, তলতো দুটা লবৰ হৰ, মাজৰ দুটা পূৰণ কৰি তলত বহিব, অৰ্থাৎ কি হ'ব আমাৰ এইখিনিৰ পৰা পাম এই দুটা পূৰণ কৰিলে 1 * cos স্কয়াৰ a, ইয়াৰ মান হ'ব cos স্কয়াৰ a, আৰু এই দুটা পূৰণ কৰি ওপৰত বহিব, 1 ৰ লগত sin স্কয়াৰ পূৰণ কৰিলে sin স্কয়াৰ a হ'ব, এতিয়া sin স্কয়াৰ a ডিভাইডেড বাই cos স্কয়াৰ a, গতিকে এইখিনিক আমি এনেকৈ লিখিব পাৰো sin a বাই cos a হোল স্কয়াৰ, স্কয়াৰ ইয়াতো আছে, দুটা উঠাই দি একেবাৰে ওপৰত দি দিলো, এইটো ইয়াৰ ওপৰতো বুজালে, এইটো এইখিনিৰ ওপৰতো বুজাইছে, এইখিনি মানে হল tan a, sin a বাই cos a ইকুৱেল টু কি, ইকুৱেল টু tan a, তাৰ ওপৰত স্কয়াৰ আছে, স্কয়াৰটো এতিয়া ইয়াত আহিব, অৰ্থাৎ tan স্কয়াৰ, এইখিনিৰ মান আমি লেফট হ্যান্ড সাইডৰ মানটো tan স্কয়াৰ a পালো, ঠিক তেনেকৈ আমি রাইট হ্যান্ড সাইডত যি আছে সেইখিনিৰ মানটো tan স্কয়াৰ a হয় নে নহয় কৰি চাম। তে রাইট হ্যান্ড সাইডত কি দি আছে 1 minus tan স্কয়াৰ a, 1 minus tan a divided by 1 minus cot a স্কয়াৰ, এইখিনিৰ পৰা যদি আমি লওঁ কি পাম, এইখিনিত কৰি দিয়া, এইখিনিক আমি এই স্কয়াৰটো এইখিনিৰ ওপৰত ৰাখিম, ওপৰৰখিনিত ৰাখিম 1 minus tan a স্কয়াৰ, এনেকৈ লিখিব পাৰো নে নোৱাৰো, লিখিব পাৰো, এই স্কয়াৰটো তলৰটোৰ ওপৰত আছে, তলৰটো কি আছে 1 minus cot a, এইখিনিৰ ওপৰত কি যাব স্কয়াৰ যাব, এতিয়া চোৱা ইয়াত কি পালো, এটা সূত্ৰ পালো, এই সূত্ৰটো কি আছে a minus b হোল স্কয়াৰ, তেনেহলে a minus b হোল স্কয়াৰ সূত্ৰটো আমি জানো, সূত্ৰটো হল a minus b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ minus twice ab plus b স্কয়াৰ, তেনেহলে এই সূত্ৰ মতে যদি আমি বহাই দিও ইয়াত কি পাম 1 স্কয়াৰ minus 2a, a হল 1 into b হল 10a plus 10 স্কয়াৰ a, এইখিনি আমি পালো, ওপৰৰ পৰা পালো, তলৰটোৰ পৰা আমি ঠিক তেনেকৈ সূত্ৰ বনাই লম, এইখিনি পাম 1 minus cot স্কয়াৰ cot a হোল স্কয়াৰ, তেনেহলে a স্কয়াৰ minus 2 into 1 into cot a plus cot স্কয়াৰ, এইখিনি আমি পালো। এতিয়া মাই ডিয়াৰ ষ্টুডেন্ট তোমালোকে লক্ষ্য কৰিবা 1 স্কয়াৰ দ্যাট মিন্স হল 1 প্লাস 10 স্কয়াৰ টো এফালে আনি ললো, 10 স্কয়াৰ a minus 2 into 1 অর্থাৎ 2 10a, এইখিনি আমি পালো, তলতো আমি কি পাম 1 স্কয়াৰ মানে হল 1 মাইনাস এইখিনি প্লাস লিখিম cot স্কয়াৰ a আগত লিখি ললো, আৰু এইটো কি আছে 1 into 2 plus minus 2 cot a, এইটো লাইন আমি লিখি ললো। এতিয়া ইয়াত হ'ব কি চোৱা, এইখিনি এটা সূত্ৰত পৰিছে, সূত্ৰটো হ'ল 1 plus tan স্কয়াৰ a, এইখিনি মানে আমি জানিছিলো sec স্কয়াৰ, 1 plus tan স্কয়াৰ a পৰিৱৰ্তে আমি কি লিখিব পাৰো sec স্কয়াৰ a minus ইয়াত আছে 2 tan a, আৰু এইখিনিৰ পৰিৱৰ্তে আমি কি লিখিব পাৰো cosec স্কয়াৰ a, ইয়াত কি লিখিম cosec স্কয়াৰ a minus 2 into cot a, এইখিনি লৈ আমি বুজি লাইন, ঠিক আছে, sec স্কয়াৰ a আমি কনভার্ট কৰিম 1 by cos, অর্থাৎ 1 by ইয়াত স্কয়াৰ থকাৰ কাৰণে ইয়াত কি হ'ব 1 by cos হল secৰ স্কয়াৰ আছে, গতিকে স্কয়াৰ দিলো minus 2 10 ক যদি আমি ভাঙি দিও কি পাম sin a by cos a, এইখিনি আমি পাম, ঠিক তলতো এইখিনি যদি আমি ভাঙি দিও তেনেহলে পাম 1 by sin, cosec হল 1 by sin, ইয়াত স্কয়াৰ আছে গতিকে আমি ইয়াত কি দিম স্কয়াৰটো দি দিম, মাইনাস ইয়াত 2 আছে 2, কটক যদি আমি ভাঙো কট হ'ব cos a by sin a,
বাস হৈ গ'ল এতিয়া পৰৱৰ্তী লাইনত কি হৈছে এই দুটাৰ পৰা ওপৰৰখিনি এই তলৰ পাৰ্টটো বাদ দিয়া ওপৰৰখিনিৰ পৰা কৰিম ওপৰৰখিনিত আছে ইয়াত 1 minus 1 by cos square a minus 2 sin a by cos a এনেকুৱা আছে ওপৰৰ পাৰ্টটো এইটো পাৰ্টত এনেকুৱা হিচাপে আছে গতিকে এইটো পাৰ্টটোত আমি লসাগু ল'ম লসাগু যদি আমি লওঁ তেনেহ'লে চোৱা ইয়াত cos আছে ইয়াত cos square আছে ইয়াত cos টো আছে আৰু এটা cos আছে তেনেহ'লে cos square হ'ল cos square টো হ'ব ইয়াত লসাগু cos square ইয়াত cos square আছে ইয়াত cos square আছে ওপৰত যি আছে হেতু হ'ব 1 minus 2 ইয়াত চাই লোৱা ইয়াত এটা cos আছে ইয়াত cos আছে কেইটা দুটা তেনেহ'লে এটা cos বাদ দিলো আৰু এটা cos থাকি গ'ল সেই cos টো যেটো থাকি গ'ল সেইটো cos ৰ লগত এইটো sin পূৰণ কৰিব লাগিব তেনেহ'লে 2 sin a into cos a অৰ্থাৎ এইখিনি এইটো লাইনৰ পৰা আমি এইখিনি লিখিব পাৰো ইয়াত আমি এইখিনি লিখি লম 1 minus 2 sin a into cos a লিখি ললো ঠিক আছে এতিয়া এইখিনিৰ পৰা সৰি আমি এইটো লাইনত না যাও আচ্ছা তলত হ'ব তলত ঠিক একেদৰে আমি যদি তলত লও লসাগু হ'ব sin square a ইয়াত হ'ব 1 ইয়াত -2 ইয়াত হ'ব sin a into cos a আমি এইখিনি পাম এতিয়া চোৱা ইয়াত তলত থাকিব সৰি এইখিনি মই লিখতে অলপ ভুল হ'ল এনেকৈ লিখিম 1 minus 2 sin a into cos a divided by তলত এটা যেহেতু আছে তলত হ'ব কি cos square a অৰ্থাৎ এইটো লাইনৰ ওপৰত দুটা পাৰ্ট লব আৰু হৰ এই গোটেইখিনি মিলি এইটো লব হৈছে এইটো হৰ হৈছে এইখিনি মিলি এইটো লব হৈছে এইটো হৰ হৈছে অৰ্থাৎ এনেকুৱা আছে নিয়মটো মই এনেকৈ লিখি দিছিলো divided by c by d এই দুটা পূৰণ কৰি তলত বহিব bc আৰু এই দুটা পূৰণ কৰি ওপৰত বহিব ab মই আগৰ ভিডিওটোত ইয়াৰ বিষয়ে আলোচনা কৰিছো মই বুজাই দিছিল লিখি দিছিল গতিকে এইখিনিৰ পৰা আমি ডাইৰেক্ট মুছি দিব পাৰো এই দুটা পূৰণ কৰিম তলত বহিব তলত কি হ'ব cos square a into এইখিনি 1 minus 2 sin a into cos a এইখিনি তলত বহিল এতিয়া আৰু এটা কি আছে এই দুটা মিলি ওপৰত যাব ইয়াত হ'ব sin square a আৰু কি আছে into 1 minus 2 sin a into cos a এতিয়া চোৱা ওপৰত এইখিনি পাত ব্ৰেকেটৰ ভিতৰত থকা অংশখিনি আমি যদি চাও 1 minus 2 sin a into cos a divided by 1 minus 2 sin a into cos a গতিকে এইখিনি কেনসেল কৰি দিব পাৰো এইখিনি কেনসেল কৰি দিলো ইয়াত কি থাকিব ইয়াত থাকিব sin a divided by cos a square square দুটাত আছে গতিকে ওপৰত দিলো হোল স্কয়াৰ কৰি দিলো এইখিনি পৰা আমি কি পাম এইখিনি মানে হ'ল 10a অৰ্থাৎ 10a স্কয়াৰ স্কয়াৰটো আমি ইয়াত লিখি দিলে হ'ব 10 স্কয়াৰ a লেফট হ্যান্ড সাইডত আমি যি পাইছিলো 10 স্কয়াৰ a রাইট হ্যান্ড সাইডত আমি কি পালো 10 স্কয়াৰ a পালো গতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ইকুয়াল টু 10 স্কয়াৰ যি প্ৰশ্নকেইটা সমাধান কৰিলো গোটেইখিনি সমাধান আমাৰ কমপ্লিট হ'ল মাই ডিয়াৰ ষ্টুডেণ্ট আজি
ত্ৰিকোণমিতিৰ যিখিনি 5 নম্বৰ প্ৰশ্ন আছিল গোটেইখিনি শেষ কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে বুজিব পাৰিছা। যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে আমি এনেকৈ ধাৰাবাহিক ক্লাছবিলাক দি থাকিম। একফালৰ পৰা তোমালোকে টিউশ্যন কৰিব নালাগে, আমাৰ চেনেলটো চাই থাকা। চেনেলখন চাই থাকিলে একফালৰ পৰা টিউশ্যনৰ নিচিনাকৈ আমি ক্লাছ কৰি যাম। আৰু তোমালোকে আমাৰ যিসকল আজি এই ক্লাছত নতুন সেইসকলক মই কৈছোঁ তোমালোকে আমাৰ চেনেলখন কি কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা। কিয়নো তুমি যদি ছাবস্ক্ৰাইব কৰি লোৱা সেই ক্ষেত্ৰত তোমাৰ যিবিলাক আমি ভিডিঅ'খিনি পঠাই দিম সেই ভিডিঅ'খিনি তুমি ডাইৰেক্ট পাই যাবা। ওচৰতে থকা বেল আইকন সেই বাটনটো বজাই দিবা, কিয়নো সেই বাটনটো বজাই দিলে তুমি আমাৰ ভিডিঅ'খিনি সকলোৰে আগত পাই যাবা। আৰু তোমালোকে কমেণ্টত আমাক জনাই দিবা যদি আমাৰ ফালৰ পৰা যিখিনি পৰিশ্ৰম কৰা হৈ আছে এই পৰিশ্ৰমখিনিত যদি তোমালোকে অলপ হ'লেও বুজি পোৱা, তোমালোকৰ উপকাৰ হয়, তেনেহ'লে ভাবিম আমাৰ কষ্টৰ সাৰ্থক হৈছে। এইখিনি আমাৰ কামনা তোমালোকৰ প্ৰতি, আৰু আশা ৰাখিছোঁ তোমালোকে ভালকৈ অধ্যয়ন কৰি আছা। যি কি নহওক এইখিনি কৈ মই আজিৰ যি প্ৰশ্ন আলোচনা কৰিলোঁ সেইখিনি কৰি মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকিবা, সুখে থাকিবা।